হেল্ল'। হেল্ল' মিষ্টাৰ বৰুৱা। হয় কওকচোন। অলপ আগতে নাৰী সৰবৰাহ কৰা দল এটা ধৰা পেলাইছোঁ। তাৰে এজনী আপোনাৰ সন্ধানহীন ভণ্টি বুলি সন্দেহ কৰা হৈছে। কি? আপুনি সোনকালে থানালৈ আহিব লাগে। মই এতিয়াই থানালৈ গৈ আছোঁ ৰ'ব। সকলো কাম বাদ দি বিপ্লৱ বৰুৱা গাড়ীখন লৈ থানালৈ বুলি ঢাপলি মেলিলে। হাঁহি আৰু চকু পানী দুয়োটাই তেওঁৰ মুখত ভাহি আছে। আনন্দ আৰু দুখে তেওঁৰ মনটো কিবা অস্থিৰ কৰি তুলিছে। কেনেকৈ যে তাই সৰু ডাঙৰ সকলো কথা তেওঁক ক'বলৈ দৌৰি আহিছিল। দাদা দাদা বুলি সম্বোধন কৰা তাইৰ সেই মৰম লগা অকণমানি মাতটো আজি বাৰে বাৰে তাৰ কাণত বাজি আছে। সৰুতে যে সি স্কুলৰ পৰা আহি তাৰ সেই কণমানিজনীৰ বিচনাখন পাইছিলহি। তাইক অলপমান জোকাই নল'লে যেন তাৰ ভাতকেইটাই হজম নহৈছিল। সৰুতে সিহঁতে একেলগে কটোৱা সময়বোৰৰ স্মৃতি গোটেই বাটটোত তাৰ চকুৰ সন্মুখত ভাহি আহিছিল। কেনেকৈ যে মাকৰ শাৰীখনেৰে জোলনা বনাই তাইক ঝুলাইছিল। তাহাঁতৰ সেই সৰু সৰু খেলবোৰ তাৰ বৰকৈ মনত পৰিছিল। মাক ঢুকোৱাৰ পাছত দেউতাকে তাক কৈছিল, মা আৰু এতিয়া নাই, আৰু ময়ো চাকৰিৰ খাতিৰত ঘৰৰ পৰা দূৰত থাকিব লাগিব। গতিকে ঘৰৰ ডাঙৰ হিচাপে তয়ে ভনীয়েৰক চোৱা চিতা কৰিব লাগিব। তাই বৰ আলসুৱাও, ভাল বেয়া চিন্তা কৰিব পৰা হোৱাই নাই। তই যে তাইক চম্ভালিব লাগিব। সেই দিনাৰ পৰাই সি যেন তাইৰ সমস্ত পৃথিৱী হৈ পৰিছিল। সেই স্কুলৰ দিনৰ পৰা কলেজ পোৱালৈকে তাই সকলো কথা ককায়েকক নোকোৱাকৈ থাকিব নোৱাৰিছিল। সি চাকৰি পোৱাৰ দিনা তাই যে কিমান আনন্দ পাইছিল, সকলোকে চিঞৰি চিঞৰি গৈ ফুৰিছিল। বৰমা, আমাৰ দাদাই চাকৰি পালে নহয়। খুৰা, আমাৰ ঘৰলৈ আহিবচোন আবেলি, দাদাই চাকৰি পালে। এতিয়া আৰু ইয়াক ছোৱালী এজনী চাই বিয়াহে পাতি দিব লাগিব আৰু। কিন্তু তাৰ চাকৰিটো হোৱাৰ পাছৰে পৰা সময়বোৰ অলপ বেলেগ হৈ আহিছিল। কামৰ টেনচন আৰু বন্ধু বান্ধৱীৰ লগত পাৰ্টি কৰি থাকোঁতে যেন সি ভনীয়েকক সময় দিবলৈ পাহৰি গৈছিল। আৰু এদিন সি খবৰ পাইছিল যে তাই কোনোবা অনা অসমীয়া ল'ৰা এজনৰ প্ৰেমত পৰিছিল আৰু দুয়োটাই পলাই গৈছিল। সি বাৰে বাৰে তাইক ফোন কৰি কথাটো জানিবলৈ চেষ্টা কৰিছিল, কিন্তু তাই তাৰ ফোনটোৰ উত্তৰ দিয়া নাছিল। তাৰ মনটোৱে ভনীয়েক পলাই যোৱা কথাটো মানি ল'ব পৰা নাছিল। তেনেকুৱা কিবা থকা হ'লেতো তাই তাক এবাৰ ক'ব পাৰিলেহেঁতেন। সিটো তাইৰ প্ৰতিটো জেদ পূৰা কৰিছিল। নাই, তাৰ মনটোৱে মানি ল'ব পৰা নাছিল। সি লৰালৰিকৈ গৈ থানাত এখন এজাহাৰ দিছিল। সেই দিনৰ পৰা আজিৰ দিনটোলৈকে সি তাইক বিচাৰি ফুৰিছিল। আজি 3 বছৰৰ মূৰত তাইৰ সন্ধান পাই তাৰ মগজটোৱে একো চিন্তাই কৰিব পৰা নাই। কি বুলি ক'ব তাইক? খং কৰিব নে সাবতি ধৰিব? এইবোৰ ভাবি ভাবি সি থানাৰ সন্মুখত গাড়ীখন ৰখালে। ভিতৰলৈ গৈ সি দেখে লকআপৰ ভিতৰত চুক এটাত ৰংচঙীয়া শাৰী এখন পিন্ধি চুলি মেলি ছোৱালী এজনী বহি আছে। চুলিখিনিয়ে তাইৰ মুখখন ঢাকি ৰাখিছে আৰু আঙুলি এটাই তলমূৰ কৰি পকাৰ বালিবোৰত কিবা এটা খুচৰি পৰিছে। তাইৰ অৱস্থা দেখি তাৰ বুকুখন ভাঙি পৰিছে। নিজকে অলপ সংযম কৰি সি তাইৰ ওচৰলৈ আগবাঢ়ি গ'ল। পুলিচজনে লকআপটো খুলি দিলে। লকআপৰ ভিতৰলৈ গৈ সি তাইৰ ওচৰতে বহিল আৰু মাতিলে, মাজনী, তই ক'ত গুচি গৈছিলি মাজনী? তাই ওপৰলৈ মূৰ কৰি চালে আৰু সি আচৰিত হৈ গ'ল। তাৰ ভনীয়েকৰ লগত ছোৱালীজনীৰ মিল আছে যদিও সেইজনী তাৰ ভনীয়েক নাছিল। মনত হাজাৰ প্ৰশ্ন লৈ সি আকৌ থিয় হৈ উঠিল। তাৰ ভনীয়েকৰো একেই অৱস্থা হৈছে নেকি? তাই ক'ত আছে? কি কৰিছে? এই প্ৰশ্নবোৰে তাক চিঞৰি চিঞৰি কান্দিবলৈ বাধ্য কৰাই দিলে। পুলিচজনক এইজনী মোৰ ভণ্টি নহয় বুলি কৈ হতাশ মনেৰে থানাৰ বেঞ্চ এখনত বহি পৰিলে।